হাই বন্ধুসকল, আমাৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাওঁ আহাচোন। কি ভাই বহিছা নেকি? আছো দে। তোৰ তাৰ মই কি জানা নাই, তোৰ জানাই সকামত আছে। কি হ'ব মই আমাৰ ঘৰতে দে বহিলে কবি দে। ভাবে পৰীক্ষা দিছিলি যি ভাল হৈছে। টিউচন টিউচনৰ মাথা মাৰিছে না? নাই মই হেৰি মাথা মাৰি আছো কিন্তু ক'তো কৰা নাই। কোনটা লৈছে নাই কি? মই 3 দিনমান গ'লো। এনে কবিছো ক'ত দিছা ময়ো যাব পাৰিম কালি বাই। কালি পৰা যাবি তে মই লৈ যাম। মোক মানে খুৰাই লৈ গৈছে টিউচনটো। কি হ'ল তহঁতৰ তোৰ যাত্ৰাই নে বাইদেউ আহিব নাই? সেনে মোৰ যাত্ৰাই নাই পিছৰে যে। তহঁতে আহিব দিছা বহুত সময় বহিছো আমি। অনামিকার ইয়া জন্নতি বাইদেউ ই আমাৰ ঘৰৰ কাষৰে। নামটো কি তোমাৰ? হিমাংশু মুন্না। হ'ব আজি মোৰ অলপমান দেৰি হ'ল। আজি মোৰ ঘৰত কাম আছে, তোমালোকে এতিয়া যোৱা। ঘৰত আছো সোমাই আহ। তোৰ কাৰণে এটা কাম আছিলো কি কাম? বাইৰে আহিছে না ঘৰত মই নাই। এইখিনি টিউচনত গৈছিলে মোৰ বাইদেউটো ভাল লাগছে। তই নাম চাম কিবা জানা নাগে? মই নামেই নাজানো বাইদেউ, মোৰ খুব বেলা লাগে। যে নাম চাম নাজানা যে মই যাবই তাহলে এটা মই আজি জানতে কিন্তু বাইদেউ খুদি নাই কেনকে বিয়েটা হৰকান্ত মোৰ এটা আইডিয়া আছে। অত হৰাই গলা আও যাসো কিতাপ এখন দিয়া। ইংলিশ পঢ়া নেকি? আমার অসমৰ ইংলেণ্ডৰ ইংলিছ অসমীয়া দিয়া। তুমি কবিতা তোমাক বাইদেউ মই কবিতা মাতলি ভুল লাগে। চাইছে মাতা আরে চাইছে মাতলি মোৰ ভুল লাগে। তুমি মাতা নাজানো মই তোমাৰ নাম কি আৰু নাজানো তোমাৰ ঘৰ ক'ত, কিন্তু বাইদেউ তোমাক যে মোৰ বহুত ভাল লাগে। যিদিনা মই বাইদেউ তোমাকে প্ৰথম দেখিছিলোঁ সেইদিনাৰে পৰা মোৰ মনত এটা অনুভৱ আহি আছিল বাইদেউ, কিন্তু সেই অনুভৱটো মই ব্যক্ত কৰিব পৰা নাছিলোঁ। মই তোমাক ভাল পাব বিচাৰোঁ বাইদেউ, যদি তুমি সঁহাৰি দিয়া তেন্তে মোৰ সপোনবোৰ বাস্তৱত ৰূপায়িত হ'ব। শেষত মই সঁহাৰি মানে ইয়েছ দিয়ে বুলি আশা কৰিলোঁ বাইদেউ। কিতাপ কবিতাটো নাই। ও বাইদেউ ই তোমাক আমার ভিডিওটো যদি চাই ভাল লাগিছে আমাক লাইক কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক। কার টাকা হিলটিংকে বাজাই দিয়া।